গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। ময়ো ভালে আছোঁ। পাঠশালাৰ ছোৱালী পুনম দে চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটি নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত আহিছোঁ। সেই ৰেচিপিটো হৈছে ভেন্দি চচ্চড়ি। ভেন্দি সকলোৱে খায়, নতুন নতুন সোৱাদ বা জুতি লৈ আপোনালোকে খায়, কিন্তু মই আজি চচ্চড়ি বনাবলৈ ওলাইছোঁ আৰু সৰিয়হৰ সৈতে বনাম চচ্চড়িখন। আপোনালোকে চাওক মই কেনেদৰে বনাওঁ। কিন্তু তাৰে আগতে এটি কথা কৈ লওঁ, যদি মোৰ চেনেলত আপোনালোকে নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটি হিট কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। যদি মোৰ ৰেচিপিসমূহ আপোনালোকৰ ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। তেন্তে বলক আহক এই ৰেচিপিটো তৈয়াৰ কৰোঁ। ভেন্দিখিনি অকণমান টাইমৰ কাৰণে পানীত তিয়াই থৈছোঁ। ইয়াতে সৰিয়হ, আদা, নহৰু, জলকীয়া লৈ লৈছোঁ প্ৰয়োজন অনুসৰি। ইয়াতে পিঁয়াজ, হালধি গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি লৈ লৈছোঁ, নিমখ। এতিয়া মই জলকীয়া, আদা, নহৰু পিচি ল'ম আৰু সৰিয়হখিনিও পিচি ল'ম একেলগে। এতিয়া প্লেটখনত উঠাই ল'ম। এতিয়া গেছটো জ্বলাই লৈছোঁ। এখন কেৰাহী বহাই দিম। কেৰাহীখনত তেল দি দিম, ৰিফাইন তেল দি দিম। আপোনালোকে ইচ্ছা কৰিলে মিঠাতেলো দিব পাৰে। মই মিঠাতেল দিয়া নাই, ৰিফাইনে দি লৈছোঁ। এতিয়া ভেন্দিখিনি ফ্ৰাই কৰি ল'ম। ভেন্দিখিনি মই দুফাল দুফাল কৰি লৈছোঁ। যিহেতু চচ্চড়ি বনাম, সৰু সৰু কৰিব নোৱাৰি, তাৰ বাবে দুফাল দুফাল কৰি লৈছোঁ। ভালদৰে ফ্ৰাই কৰি ল'ম অকণমান টাইমৰ কাৰণে। এতিয়া ইয়াতে হালধি গুড়ি দি দিম। হালধি গুড়ি দি পেলাই ভালদৰে লৰাই দিম। লৰাই দিয়াৰ পিছত আৰু অকণমান টাইমৰ কাৰণে ফ্ৰাই কৰি ল'ম ভেন্দিখিনি। এইখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া এখন প্লেটত উঠাই ল'ম মই ভেন্দিখিনি। মই এইখন কেৰাহীতে অকণমান তেল দি দিম আৰু আপোনালোকে ইচ্ছা কৰিলে অন্য এখন কেৰাহীও লৈ ল'ব পাৰে, কিন্তু মই এইখন কেৰাহীতে বনাই ল'ম। এবাৰ লৰাই দিম তেলখিনি।
এতিয়া ইয়াত পিঁয়াজ মছলা তাৰপিছত নহৰু আদা গোটেইখিনি একেলগে দি ভালদৰে ফ্ৰাই কৰি ল'ম। এতিয়া ফ্ৰাই কৰা হৈ গৈছে। এতিয়া সৰিয়হখিনি দি দিম। সৰিয়হখিনিৰ লগত মই নিমখখিনিও দি দিছোঁ। ফ্ৰাই কৰি থাকোঁতে মই নিমখখিনি দিয়া নাছিলোঁ, সৰিয়হৰ লগত নিমখখিনি দি দিছোঁ। এতিয়া ভালদৰে ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই গৰম পানী দি দিম। আপোনালোকে ইচ্ছা কৰিলে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই যিহেতু গৰম পানী গৰম কৰি থৈয়ে দিছিলোঁ, তাৰ বাবে মই গৰম পানীয়ে ব্যৱহাৰ কৰিম। এতিয়া এবাৰ লৰাই দিম ভালদৰে। লৰাই দিয়াৰ পিছত অলপ টাইমৰ কাৰণে ভালদৰে উতলিবলৈ দিম। ভেন্দিখিনি দিয়াৰ আগতে মই অকণমান চেনি দি দিম। আপোনালোকে যিকোনো চচৰি বনোৱাতে অকণমান চেনি দি দিব, তেন্তে খাবলৈ বহুত টেষ্টি হয় আৰু টেষ্টটোৱে বেলেগ হয়। তাৰ বাবে মই চেনি অকণমান দি দিম। দিয়াৰ পিছত অকণমান টাইম আৰু উতলিবলৈ দিম আৰু ভালদৰে লৰাই দিছোঁ, চেনিখিনি যাতে মিল হৈ যায়। ফ্ৰাই কৰি থোৱা ভেন্দিখিনি এতিয়া মই দি দিম। ভেন্দিখিনি দিয়াৰ পিছত এবাৰ ভালদৰে লৰাই দিম। লৰাই দিয়াৰ পিছত অকণমান টাইম আৰু উতলিবলৈ দিম। মোৰ ভেন্দিৰ চচ্চড়িখন ৰেডি হৈ গ'ল। এতিয়া এবাৰ লৰাই দি পেলাই এটা সাজত নমাই ল'ম। দেখিবলৈ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। চেনিখিনি দিয়াৰ বাবে কালাৰটো চেঞ্জ হৈ গৈছে, দেখিছেনে? চেনি অকণমান দিলে কালাৰটো চেঞ্জ হৈ যায় আৰু টেষ্টটো এটা বেলেগ টেষ্ট হৈ যায়। আপোনালোকে বনাই খাব, তেতিয়া গম পাব নিশ্চয়। এনেকৈ খাব কিন্তু এবাৰ হ'লেও সকলোৱে। আপোনালোকে এইটো
স্বচ্ছ এইটো গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব, ৰুটিৰ লগতো আৰু পৰঠাৰ লগতো পৰিৱেশন কৰিব পাৰিব। বহুত টেষ্টি হৈছে খাবলৈ। আপোনালোকেও এনেকৈ বনাই খাব, বহুত ভাল লাগিব। আৰু কমেণ্ট কৰি জনাব আপোনালোকে যদি মোৰ চেনেলটোত নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ কেনেকুৱা লাগিছে বাৰু নটিফিকেশ্যনসমূহ ভেন্দি আপোনালোকে পাই চচ্চৰিটো? থাকিব। যদি ভাল লাগিছে তেন্তে আপোনালোকে ঘৰতে এবাৰ বনাই চাব। আজিলৈ আহিছোঁ বাৰু, তেন্তে আন এটি ৰেচিপিৰ সৈতে আহিম। যদি আপোনালোকে মোৰ চেনেলটোত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটি হিট কৰি দিব। তেতিয়া মোৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। আৰু যদি মোৰ ৰেচিপিসমূহ আপোনালোকৰ যদি ভাল লাগে তেন্তে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।